আসসালামু আলাইকুম ভাই বন্ধুসকল। আজি মই এটা ধুনীয়া বিষয় লৈ যেটো বিষয়ত নেকি মই কথা পাতিম এটা মন্ত্ৰৰ বিষয়ে। এই মন্ত্ৰটো বহুতেই ধুনীয়া মন্ত্ৰ হয় আৰু এইটো মন্ত্ৰ যদি মানুহে পঢ়ে জীৱনত কোনো ধৰণৰ সমস্যা নহয় আৰু যে ইমান ধুনীয়া এজন ইমান ডাঙৰ মানুহ হ'ব পাৰিব জীৱনত সেইটো নিজে কেতিয়াও ভাবিব নোৱাৰিব। এনেকুৱা ধৰণৰ মন্ত্ৰ হয়। এতিয়া বেচিকেলি কি হয়, সকলো মানুহে টকা পইচাটো কামাবলৈ বিচাৰেই, কিন্তু আহে টকা পইচা হাতত নাথাকে। এইটো বহুত সমস্যা হয়। যিমানখিনি কামোৱা যায় তাতকৈ বেছি খৰচা হৈ যায়। তাৰপিছত ধাৰ ধুৰ লাগি আমাৰ মানুহৰ তাৰমানে বহুত বেয়া অৱস্থালৈ পৰিণত হয়। কেতিয়াবা বেমাৰ হৈ যাব, পইচা নোহোৱা হয়। কেতিয়াবা এক্সিডেণ্ট হৈ যাব, পইচা নোহোৱা হয়। কোনোবা ঢুকাই যাব, পইচা নাথাকে। এনেকুৱা এটা সমস্যা আমাৰ আহে, বহুত মানুহৰ আহে। ধৰ বহুত মানুহে ভাবে মই ধনী হ'ব নোৱাৰিলোঁ, মই ধনী হ'ব নোৱাৰিলোঁ, মই ধনী হ'ব নোৱাৰিলোঁ। কিন্তু আজিৰ আমলটো এনেকুৱা ধৰণৰ আমল হয়, যিটো আমল নেকি আপোনালোকে কৰিলে, যিটো মন্ত্ৰ নেকি আপোনালোকে মাতিলে নেকি আপোনাৰ জীৱনৰ সমস্যা কেতিয়াও নাই, কেতিয়াও নাই। আৰু সমস্যা আহিবলৈ আল্লাই নিদিয়ে, মানে ঈশ্বৰে কেতিয়াও নিদিয়ে। সেইকাৰণে কৈছোঁ যে এইটো আমল আপোনালোকে কৰক। এইটো আমলটো সহজ ধৰণৰ আমলে হয়, ইমান টানো নহয়, কিন্তু দীঘলীয়া সময় আমি আমলটো কৰিব লাগে। মিনিমাম কমচে কম 1 বছৰটো পঢ়িবই লাগিব ইয়াক। 1 বছৰ পঢ়াৰ পিছতে আপোনাৰ এটা এনেকুৱা ভাল মানুহ হৈ যাব পাৰিব যে আপুনি যিটো মনত ভবা নাছিলে, যিটো ভবা নাই সেইটো হৈ যাব পাৰিব। ইমানেই শক্তিশালী আমল হয়। এই আমলটো কুৰাণৰ পৰা হৈছে, কুৰাণৰ আমল হয়। আৰু যিটো কুৰাণৰ কথা কেতিয়াও মিছা নহয়। আৰু চাই লওক, হিন্দু ভাইসকলে বেদ পঢ়ে, বেদৰ কথা কেতিয়াও মিছা নহয়। এইটো জানেই, সকলোৱে জানে। ঠিক তেনেকুৱা আমিও জানো আমাৰ কুৰাণৰ কথা কেতিয়াও মিছা নহয়। আৰু এই আমলটো সকলোৱে পঢ়িব পাৰে। হিন্দু ভাইও পঢ়িব পাৰে, মুছলিম ভাইও পঢ়িব পাৰে, খ্ৰীষ্টান ভাইও পঢ়িব পাৰে। ইয়াৰ কোনো মানা নাই। এটা কথা আছে, আমাৰ মুছলিমৰ কিতাপ কুৰাণ সকলোৱে পঢ়িব পাৰে। ইয়াৰ জাত পাতৰো কথা নাই, বেলেগ জাতি মানুহে পঢ়িব পাৰে, এই আমলক ফ'ল' কৰিব পাৰে। ঠিক আছে না? ঈশ্বৰৰ কিতাপ পঢ়িবলৈ মানা নাই। সেইকাৰণে কৈছোঁ যে আমললৈ আহিছোঁ বাৰু। আমলক কি কৰিব লাগিব? এই আমলটো কৰাৰ সময় থাকে আৰু ইয়াৰ যিদিনা ষ্টাৰ্ট কৰাৰ মিনছ এটা বাৰ থাকে। আমলটো ষ্টাৰ্ট কৰিব লাগিব আমি বেচিকেলি শুক্ৰবাৰে আৰম্ভ কৰিব লাগিব। আৰু সময় হৈছে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ সময়টো। কি ক'লোঁ মই? শুক্ৰবাৰে আৰম্ভ কৰিব লাগিব ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ সময়টো। হয়তো সূৰ্য ওলাইছে নাই ওলাইছে সেইটো পিছৰ কথা, কিন্তু সময়টো সেইটোৱে হ'ব লাগিব। কাৰণ কেতিয়াবা ডাৱৰ হৈ থাকে, সূৰ্য নোলায়। কেতিয়াবা বৰষুণ দি থাকে, সূৰ্য নোলায়। ঠিক তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে আমলটো পঢ়িব লাগিব। কোনফালে মুখ কৰি? পূবৰ ফালে মুখ কৰি, সূৰ্যৰ ফালে মুখ কৰি এডাল তচবি লৈ ধুনীয়াকৈ এই আমলটো কৰিব লাগিব। ধৰি লোৱা ৰাতিপুৱালে আমাৰ মুছলিম ভাইসকলক কৈছোঁ, ফজৰ নমাজ পঢ়িলে, ফজৰ নমাজ পঢ়াৰ পিছত অলপ পিছতে সূৰ্য ওলায়, নহয় জানো? সেইটো সময়ত এই আমলটো কৰিব লাগে, পূবৰ দিশে মুখ কৰি কৰিব লাগে। এতিয়া আহিছোঁ আমললৈ। আমলটো বহুত সহজ ধৰণৰ আমল হয়। ইয়াক যিকোনো মানুহেই কৰিব পাৰিব। ইয়াৰ কাৰণে তচবিডাল যোগাৰ কৰি ল'ব লাগিব। আৰু দৰুদ শৰীফ দুটা মুখস্থ কৰি ল'ব লাগিব। সৰু দৰুদ শৰীফ হওক, ডাঙৰ দৰুদ শৰীফ হওক, দুটা মুখস্থ কৰিব লাগিব। যিকোনো হওক দৰুদ শৰীফ হ'ব, কিন্তু মিনছ মুখস্থ কৰি ল'ব দুটা। আৰু কথা হৈছে কি, যিটো দৰুদ শৰীফ নেকি আজি পঢ়িছে শেষলৈকে সেইটোৱেই পঢ়ি থাকিব লাগিব। আৰু ধৰ এটা মানুহ যে 1 বছৰ এই কামখিনি কৰা যায়, 1 বছৰৰ ভিতৰত যদি ইমান ধনী মানুহ হয়, ইমান ডাঙৰ হয়, ইমান টকা পইচা থকা মানুহ হয়, যদি সকলো সমস্যা যদি সমাধান হৈ যায়, 1 বছৰ পিছত অট'মেটিকলি সেইজন মানুহে এই কামটো কৰিবই, 100% কৰিবই, ৰেগুলাৰ কৰিব, মৰালৈকে কৰিব। এইটো গেৰাণ্টি আছে। সেইকাৰণে কৈছোঁ, এতিয়া আমলৰ কাৰণে ক'লোঁ যে বস্তুখিনি যোগাৰ কৰি ল'ব লাগিব। দৰুদ শৰীফ দুটা মুখস্থ কৰি ল'ব লাগিব, নহয় জানো? এতিয়া আমলত আহিছোঁ ন, আমলটো কৰাৰ নিয়মত আহিছোঁ। এতিয়া ধৰি লোৱা টচবিডাল লোৱাৰ আগতে, মিনছ হাতত লৈছে টচবিডাল, আমল কৰাৰ আগতে যিকোনো দৰুদ শৰীফ এটা একবাৰ মাতি ল'লে হ'ল। সৰু দৰুদ শৰীফ হওক, ডাঙৰ দৰুদ শৰীফ হওক। তাৰপিছত মাজত দুটা আমল আছে।
তাৰপিছত কি কৰিব লাগে শেষতো আমলটো কৰাৰ শেষতো তাৰমানে এটা দ'জ শ্বেপ মাতিব লাগিব এতিয়া দ'জ শ্বেপ দুটা মিনছ মাজত আমলটো থাকিব নহয় জানো ইয়াত কি কৰিব লাগিব তসবিত আমি 300 বাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম 300 বাৰ আমি গণিব লাগিব এটো গণাৰ পিছত আমাৰ কি হ'ব এটা দ'জ শ্বেপ যিকোনো সৰু দ'জ শ্বেপ মুখস্থ কৰি লওক সেই দ'জ শ্বেপটো 300 বাৰ আমি গণিব লাগিব সূৰ্যৰ ফালে চাই বুজিছ না সূৰ্যৰ ফালে চকুৰে নাচালে হ'ব কিন্তু সূৰ্যৰ ফালে মুখ কৰি ল'ব ঠিক আছে ন 300 বাৰ এইটো আমি গণিব লাগিব যিকোনো এটা দ'জ শ্বেপ ক'ল ন আৰু যিকোনো দ'জ শ্বেপ আমি আগত পঢ়িলোঁ ষ্টাৰ্টিঙতে এবাৰ সেইটো দ'জ শ্বেপ আকৌ এই 300 বাৰ এই দুটা বস্তু কৰাৰ পিছত আকৌ এই দ'জ শ্বেপটো আমি পঢ়িব লাগিব 300 বাৰ এইটো পঢ়িব লাগিব এনেকৈ কণ্টিনিউ কৰক আপোনালোকে ষ্টাৰ্টিঙৰ দিনাই বহুত ফ্ৰেছ পাব মাইণ্ড বহুত ফ্ৰেছ হ'ব কাম বন ভাল চলিব ষ্টাৰ্টিঙৰ দিনাই আৰু এনেকৈ এসপ্তাহ কৰাৰ পিছত আপোনালোকে গমেই পাব যে কিমানখিনি ছাকচেছ হৈছে এক বছৰ কৰাৰ পিছত এনেকুৱা যে শক্তিশালী মানুহ হ'ব পাৰিব যে আপুনি মনতো ভাবিব নোৱাৰা কথা কিছুমান আপোনাৰ হৈ যাব যেটো ভাবা নাছিলে যে মই এনেকুৱা হ'ম বুলি সেইটো ইয়াত কৰিবলৈ পাৰিব হৈ যাব তাৰমানে এইটো আমলৰ জৰিয়তে ইমানেই শক্তিশালী আমল হয় এইটো 100% গেৰাণ্টি আছে এইটো হৈয়ে যাব কিন্তু ইয়াৰ কিছুমান চৰ্ত আছে যে আপোনালোকে সদায় ভাল হৈ থাকিব লাগিব ভাল কাম কৰিব লাগিব হা আৰু বেয়া কামৰ পৰা দূৰত থাকিব লাগিব সদায় গা চা ধুই ধুনীয়াকৈ থাকিব লাগিব অফিচত যোৱাৰ সময়ত গা চা ধুই দোকান যোৱাত গা চা ধুই এই আমলটো কৰি ৰাতিপুৱা তাৰপিছত গ'লে হ'ল ধুনীয়াকৈ চাফ চিকুণকৈ থাকিলে আপোনাৰ 100% এইটো আমলে কাম দিব কিন্তু ইয়াক মাজত এৰি নকৰিব কণ্টিনিউ এক বছৰটো কৰিবই লাগে আৰু এক বছৰ প্ৰেক্টিছ হ'ব বুলি অট'মেটিক মই ক'লোৱেই নহয় জানো ঠিক তেনেকৈ ছাকচেছ আপোনালোকে কৰিবলৈ পাৰিব মই ভাবিছোঁ আপোনালোকে কথাখিনি বুজি পালে যদি কিবা ডাউট আছে তেনেহ'লে মোক সুধিব পাৰে মই নিশ্চয় আকৌ বুজাই ক'ম তেতিয়ালৈ মই এৰিম এতিয়া আৰু এটা অনুৰোধ থাকিল মোৰ যাতে এই মোৰ চেনেলটো আপোনালোকে বেলেগ মানুহক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কয় আৰু আপোনালোকে নিজেও জানো কৰে আৰু এই যেটো ভিডিঅ'টো সকলোকে জানাব আপোনালোকে শ্বেয়াৰ কৰি দিয়ে শ্বেয়াৰ কৰিলে বেলেগৰ ফাইদা উঠাব পাৰিব নিজৰ ফাইদাটো হ'লে নহ'ব ন বেলেগৰ আমি চাব লাগিব আৰু যদি আপোনালোকে এই ভিডিঅ'ত মিনছ এই কৰিব নোৱাৰে এই কামটো তেনেহ'লে আপোনালোক কোনোবা পৰিয়ালক কৰিব দিব পৰিয়ালে কৰিলে এজনৰ কৰিলে গোটেইকেইজনৰ ফাইদা হ'ব ইয়াৰো গেৰাণ্টি আছে সেইকাৰণে কৈছোঁ আপোনালোকে ভালে ভালে এই কামবোৰ কৰক নিশ্চয় আপোনাৰ ছাকচেছ হৈয়ে যাব মই আহি থাকোঁ এনেকুৱা ভিডিঅ' লৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব আগতে ক'লোঁ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নটিফিকেশ্যন যিটো বেল আছে এটা ঘণ্টিৰ দৰে সেইটোৰ পৰা বাজাই দিব যিকোনো সময়ত মোৰ ভিডিঅ' আহিলে আকৌ টিংকৈ আৱাজ দিব ঠিক আছে ন তেতিয়ালৈকে এৰিছোঁ বাই খোদা হাফিজ